हेलो बंधुসকল नमस्कार। तो बंधुসকল बहुत दिन पिছত আজি मैं नतुन भिडिओ अपलोड দিব লৈছো। एटु भिडिओत आपलोকক जनाम आपलोके केनेকৈ নিজৰ जिंटु सरकारी घर আছে घৰৰ কাৰণে কেনেকৈ आपलोके आवेदन কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো মই आपलोকক এটা জনাম কি কি নথিপত্ৰ লাগিব কি কি आपलोকৰ কৰিব লাগিব ক'ত যাব লাগিব গুটিখিনি বস্তু आपलोকক এটু ভিডিওত জনা হ'ব। সো ভিডিওটো आपलोকে সম্পূৰ্ণকৈ চাব ঠিক আছে। আৰু বন্ধুসকল আৰু এটা কথা যদি आपलोকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো आपलोকে সাবস্ক্ৰাইব কৰি ৰাখিব সদায় এনেকৈ ভিডিও পাই থাকিবৰ কাৰণে আৰু নটিফিকেশন বেলটো দবাই ৰাখিব যাতে সবৰ প্ৰথমে ভিডিওটো आपलोके গম পায়। तो बंधुসকল एटु होइसे एटा जब वेबसाइट आपलोके जदि जबर कारणे जिकुनु गवर्नमेंट बा प्राइवेट हक बा जिकुनु सरकारी आसनी हक आपलोके पुन प्रथम बार বাবে জানিবৰ কাৰণে আৰু এপ্লাইৰ কাৰণে आपलोके কেৰিয়াৰ জব পোৰ্টাল অনলাইন যেটো জব वेबसाइट আছে ভিডিও ডিসক্ৰিপচনত এটু লিংক দিয়া থাকিব आपलोके ফলো কৰি ৰাখিব आपलोके সেভ কৰি ৰাখিব वेबसाइटটো এটুত आपलोके সকলো ধৰণৰ সুবিধা যেনে স্টাডি মেটেৰিয়েলছ জব এপ্লিকেশন জব এপ্লাই गवर्नमेंट आसनी बिलाक गुटेखिनि बस्तु आपलोके एटु वेबसाइटर পৰা পাই থাকিব। तो बंधुসকল ইয়াৰো আমাৰ এটা WhatsApp चैनल আছে चैनलर लिंकটো মই ভিডিও ডেসক্ৰিপচনত দি দিম आपलोके ফলো কৰি ৰাখিব তাতো আমি ডেইলি আপডেট দি থাকো নতুন জবৰ বিষয়ে প্ৰাইভেট চাকৰি হওক বা গवर्नमेंट চাকৰি হওক বা सरकारी जिकुन ধৰণৰ আঁচনি হওক আমি ডেইলি আপডেট দি থাকো। সো WhatsApp चैनलটো आपलोके ফলো কৰি ৰাখিব। তাহক মেইন ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল আজি মই জনাম গवर्नमेंट হাউস এপ্লিকেশন आपलोके কেনেকৈ কৰিব। সো এটুত আহাৰ লগে आपलोके ইয়াতে দেখা পাইছে गवर्नमेंट হাউস এপ্লিকেশন ফৰ 2024 হাউ টু এপ্লাই। তো বন্ধুসকল आपलोके যদি এতিয়ালৈকে PM আৱাস যোজনাৰ অধীনত চৰকাৰৰ পৰা ঘৰ পোৱা নাই তেতিয়াহ'লে সোনকালে PM আৱাস যোজনা 2024ৰ আবেদন কৰক। आपलोके ক'ত কেনেকৈ কি কৰিব আৰু কি কি প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব সকলোবোৰ তথ্য মোৰ তলত মই কৈ যাম ঠিক আছে। ইয়াতে आपलोके দেখিব PM আৱাস যোজনাটো কি হয় একচুয়ালি। তো PM আৱাস যোজনা 2016 চনত আৰম্ভ হৈছিল। এই আঁচনিৰ লক্ষ্য হৈছে সকলো দৰিদ্ৰ পৰিয়ালক এটা পকী ঘৰ নিৰ্মাণ কৰি দিয়া। তো ঘৰসমূহৰ ন্যূনতম আকাৰ 25 বৰ্গ মিটাৰ য'ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে ৰন্ধা বঢ়াৰ বাবে নিৰ্দিষ্ট ঠাই থাকিব। এই আঁচনিৰ অধীনত 2022 চনলৈকে 2200 কোটি ঘৰ নিৰ্মাণ কৰা হৈছে অলৰেডি ঠিক আছে। তো PM আৱাস যোজনা আঁচনিৰ অধীনত হিতাধিকাৰীয়ে আধাৰ কাৰ্ড সংযোগ থকা বেংক একাউণ্টত পোনপটীয়াকৈ ধন লাভ কৰিবলগীয়া ৰাজ সাহায্য ধনৰ পৰিমাণ হৈছে আপোনালোকৰ 1,20,000 টকা। তলত আবেদন কৰা লিংক দিয়া হৈছে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক জনাম। তো ইয়াতে আপোনালোকে আপোনালোকৰ আবেদনৰ প্ৰক্ৰিয়াটো আপোনালোকে জানি ল'ব। আবেদন কৰি পকী ঘৰ থাকিব নালাগিব। আবেদন যদি আপোনালোকে কৰে আপোনালোকৰ পকী ঘৰ আগতীয়াকৈ থাকিব নালাগিব। দান বৰঙণিৰ জীৱন নিৰ্বাহ কৰাৰ লৈকেহে এই ঘৰখিনি পাব। আবেদন কৰি 3 বা 4 চকীয়া বাহন থাকিব নালাগিব মানে আপোনালোকৰ 3 চকীয়া বা 4 চকীয়া বাহন আপোনালোকৰ থাকিব নালাগিব। পৰিয়ালৰ কোনো সদস্যৰ চৰকাৰী চাকৰি থাকিব নালাগিব। আপোনালোকে যদি ঘৰটো আবেদন কৰে আপোনালোকৰ পৰিয়ালৰ কোনো এজন ব্যক্তিয়ে চৰকাৰী চাকৰিত যোগদান কৰিব নালাগিব নহব মানে চাকৰি হ'ব নালাগিব। তাৰ পিছত বছৰীয়া আয় 50,000 টকাতকৈ কম হ'ব লাগিব। বন্ধুসকল এতিয়া আমি জানো কি কি নথিপত্ৰ প্ৰয়োজন হ'ব। আপোনালোকে যে ঘৰটো আবেদন কৰিবলৈ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ আধাৰ কাৰ্ডখন লাগিব হিতাধিকাৰীৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ শপতনামা লাগিব জব কাৰ্ড আপোনালোকৰ থাকিব লাগিব বেংক একাউণ্ট থাকিব লাগিব আৰু স্বচ্ছ ভাৰত মিছনৰ নম্বৰ আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰটো আবেদন কৰিব পাৰিব। সো বন্ধুসকল চৰকাৰী ঘৰ আবেদনৰ মই যোনটো মেইন প্ৰক্ৰিয়া হৈছে আপোনালোকে অনলাইন কোনো ধৰণৰ আবেদন কৰিব নোৱাৰিব ঠিক আছে। এই আবেদন কৰিবলৈ আপোনালোকৰ নিজৰ পঞ্চায়তত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকৰ নিজৰ পঞ্চায়তৰ মেম্বাৰ আছে মেম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। অন্যথা আপোনালোকে নিজৰ চক্ৰ বিষয় বা চক্ৰ অফিচত গৈ কেনে ঠিক আছে আপোনালোকে তাত গৈ কেনে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে। ইয়াৰ কোনো অনলাইন আবেদন প্ৰক্ৰিয়া নাই। যদি আপোনালোকে আগে পিছে কোনো ভিডিও চাইছে বা ভিডিও আপোনালোকে খুচৰি ফুৰিছে তেতিয়াহ'লে এইটো মিছা কথা। চৰকাৰী ঘৰৰ কাৰণে কোনো এতিয়ালৈকে অনলাইনৰ আবেদন আৰম্ভ কৰা হোৱা নাই। এইটো টোটেলি অফলাইন প্ৰচেছ অফলাইন প্ৰক্ৰিয়া হয় আৰু আপোনালোকে পঞ্চায়তৰ আণ্ডাৰ মেম্বাৰ আণ্ডাৰতহে এইটো আবেদন কৰিব পাৰিব। তো বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিওটোৰ সম্পূৰ্ণ তথ্য পাইছে। এনে ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।